এই ভিডিঅ'টো কেৱল মাত্ৰ এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে, গতিকে কোনেও যাতে ইয়াকে চিৰিয়াছলি নলয়, এয়াই অনুৰোধ থাকিল তোমালোকলৈ। থেংক ইউ। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ চবেই ভালেই আছা। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কচুগুটি ৰোষ্টালৈ। আজি আমি কিছুমান কথা পাতিম মানে কি আৰু এণ্টাৰটেইনমেণ্ট দিম তোমালোকক। টিকটকৰ হিজৰামি বিষয়ে কিছুমান বহুত হৈ গৈছে গৈ হিজৰামি, আৰু দেখিব মন নোযোৱা হৈ গৈছে গৈ। তেন্তে ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। শুনা, মোৰ ভিডিঅ' যদি ভাল লাগে লাইক কৰিবা, তোমালোকে এটা লাইকে মোৰ উৎসাহ হৈ লগাব, আৰু কমেণ্ট কৰিবা যদি ভাল লাগিছে, আৰু মোক ছাবস্ক্ৰাইব কৰি দিবা। ছাবস্ক্ৰাইব কৰি দিবা আৰু ন। তেন্তে ব'লা। আচলতে টিকটকৰ এইবিলাক হৈছে কি? চিগাৰেট খাইছে। বাহ বাহ বাহ, মতাৰ পৰা নাই কি হৈছে হে? চিগাৰেট খোৱা কি চাবা বন্ধুসকল চাবা, কাপোৰটো কেনেকে আঁতৰাই দিব দেখাইছে। ইছৰাম কৃষ্ণ হৈ কুত্তাৰ পোৱালি। মই পাওঁ তোৰ গুটি কাটি মই ঘাটি লগাই দিম চালা কুত্তাৰ পোৱালি। হিজৰামি কৰিবা চালা চালি এফালে ঘণ্টা। হেপি আকৌ তোৰ বয়ফ্ৰেণ্ড আছিলে ন, কি হ'ল? এই টিকটক কৰি থাকো ন, সদায় এৰি দিম কৰি থাকে, সেইকাৰণে মই এৰি দিলোঁ সেই আগতে। এনেকে কৰে নেকি? সদায় কৈ থাকে ন এৰিম বুলি, সেইকাৰণে মই এৰি দিলোঁ, বাদ দিলোঁ। কি কয়? সদায় কিয় এৰিম বুলি কয় তোমাক? আকৌ এবাৰ কোৱাচোন, কিয় আছিলে ন, কি হ'ল? এই টিকটক কৰি থাকো ন, সদায় এৰি দিম কৰি থাকে, সেইকাৰণে মই এৰি দিলোঁ সেই আগতে। নাক কাটি কোনোবাৰ তই টিকটকৰ কাৰণে তই বয়ফ্ৰেণ্ডক এৰি দিছ। তোক মই পাব লাগিছিলে, তোক মই টিকটক পৰা আনিয়ে দিলো। তোক মই তই চলি চিগি ঠান কৰি দিলো। নাক কাটি চাল ইয়াৰ পৰা চালে ঘণ্টা মাৰিয়া বিজুলি সহজতে মোক কুতুং বেঙেনা কুতুং তোক দেখিলে তোৰ মুখতে লাগে মোৰ মুতুং তোক দেখিলে তোৰ মুখতে লাগে মুতুং চালা নাক কাটি কাপোৰ পিন্ধিছ যেনেকুৱা তেনেকুৱা দেখিলেতো ল'ৰাবিলাক আহিবই নহয় চালা। ভাত চালা ইয়াৰ পৰা মোক। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা কিন্তু, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, মই নতুনকৈ আহিছোঁ, আৰু শ্বেয়াৰ কৰি দিবা। আৰু তেন্তে বোলে আজিলৈ বিদায়। ৰ'বা, টিকটক এটা ভিডিঅ' চাই যোৱা আৰু লাষ্ট টাইমত। কাৰ জানা নাই, মোৰ টিকটকৰ ভিডিঅ' এটা চাই যাবা দেই, নোচোৱাকৈ নাযাবা। বাই, কাইলৈ আকৌ লগ পাম। টাটা, বাই 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 বাই।